নমস্কাৰ ৰবজ্যোতিষ ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ SLPRB যেটো ওয়েবসাইট সেইটো আজি আন্ডাৰ মেইনটেনেন্স দেখাই আছিল আৰু আমি সকলোৱে ভাবি আছিলোঁ যে যিখিনি 6600 পোষ্ট আছিল সেইখিনি হয়তো ৰিজাল্ট আহিব কিন্তু ৰিজাল্ট আহিল কি হৰ যিখিনি ফিজিক্যাল বৰ্তমান হৈ গৈছিল তেওঁলোকৰ পাৰ্চেন্টেজ আহিছে ৰিটেনৰ কাৰণে তেওঁলোকে ৰিটেন দিব পাবনে নাপায় কিমান পাৰ্চেন্টেজ আহিছে কিমান মাৰ্ক আছে সেইখিনি পাৰ্চেন্টেজখিনি দিছে আৰু যোৱাবাৰ নিচিনা দিয়া নাই এবাৰ পাৰ্চেন্টেজ হিচাপত দিছে যে এইখন ডিস্ট্ৰিক্টৰ ইমান পাৰ্চেন্ট গৈছে এইটো ক্যাটেগৰীত আৰু আপোনালোকে নিজৰ নিজৰ জিলাবিলাকৰ চাই ল'ব এইখিনি হৈছে ডিস্ট্ৰিক্ট ওয়াইজ ক্যাটেগৰী ওয়াইজ কাট অফ ফৰ আনআৰ্ম ব্ৰাঞ্চ ইন পাৰ্চেন্টেজ মানে পাৰ্চেন্টেজত দিয়া হৈছে আপোনাৰ মাৰ্কটো আপুনি চেক কৰি লওক তাতে যেটো লিংক দিছে তাতে গৈ নাইবা আপুনি নিজৰ মাৰ্কটো ইয়াতে ক্যালকুলেশন কৰি চাব পাৰে কেনেকৈ ক্যালকুলেশন কৰিব পাৰিব মই দেখাই আছো আৰু প্ৰথমতে আপোনালোকে চাই লওক এইখিনি হৈছে ইউবিৰ কাৰণে তাৰ পিছৰখিনি হৈছে আৰ্ম ব্ৰাঞ্চৰ কাৰণে এইখিনি এবি কাৰণে তাতে আপোনালোকে দেখিছে নিজৰ নিজৰ ডিস্ট্ৰিক্টত যিমান যি আছিল সব দিয়া আছে বজালি বাক্সাৰ সকলোতকৈ বেছি আছে 90 খিনি দেখিছে বাকিবিলাকৰ 86 85 79 81 86 এটো পাৰ্চেন্টেজ হিচাপত দিছে আপুনি যেটো মাৰ্ক হয় এটো 100ত মানে 90 পোৱা সকলে বাক্সা ডিস্ট্ৰিক্টৰ ইউআৰৰ মেইলে পৰীক্ষা দিবলৈ পাব সেইটো হিচাপত আপোনাৰ যেটো মাৰ্ক আছিল এবিত 60 আৰু ইউবিত 40 নম্বৰ সেই হিচাপত আপোনালোকে চাই ল'ব লাগিব আৰু যি 705টা আৰু এফালে 14 কিমান পোষ্ট আছিল সেইখিনি কাৰণে এইটো ৰিটেনৰ কাৰণে কাট অফ মাৰিছে ৰিটেন জুনে দিব পাব আৰু ইয়াৰ পৰা কি হ'ব কি নহব সেইখিনি আমি নেক্সট ভিডিঅত কথা পাতিম ইয়াৰ পৰা কাৰ সুবিধা হ'ব কাৰ লোকচান হ'ব কি হ'ব ডিটেইল আমি কথা পাতিম আৰু সকলোৱে গম পাই আছে যে এটা পোষ্টৰ কাৰণে কিমান ল'ৰা বৰ্তমান সোমাই আছে আগৰখিনি ৰিজাল্ট যেহেতু এতিয়ালৈকে দিয়া নাই আৰু এতিয়া এইখিনি যেহেতু ৰিটেনৰ ৰিজাল্ট আহি গ'ল ৰিটেনৰ ৰিজাল্ট আহি যোৱাৰ লগে লগে ইয়াত যথেষ্ট ল'ৰা সোমাই যাব যিখিনি অলৰেডি হিটোত সোমাই আছে হিটোত সোমাই থাকাখিনি এটা এতিয়া সোমাই যাব যাৰ ফলত কি হ'ব এটা পোষ্টৰ কাৰণে তিনটা মানে এটা ল'ৰা তিনটা পোষ্টত সোমাই থাকিব যাৰ ফলত তিনটা ল'ৰা বঞ্চিত হ'ব এটা পোষ্টৰ কাৰণে মানে কোনবা যদি পৰীক্ষা দিবলগীয়া হ'লহেঁতেন বা পৰীক্ষা দিবলৈ পালেহেঁতেন তেওঁলোকে এতিয়া পৰীক্ষা দিব নাপাব কিহৰ কাৰণে যেহেতু এটা পোষ্টত বাকি সেই সকলো সোমাই আছে মানে মই যদি আগৰ 6600ত সোমাই আছো মই এইখিনিতো সোমাই আছো আৰু লগতে মই কামাণ্ডতো সোমাই যাম আৰু লগতে কিছুমান এনেকুৱা আছে যি এপিআৰটো সোমাই আছে সেইটো কাৰণে এটা ল'ৰা কেটা পোষ্ট হৈ গ'ল আপোনালোকে নিজে চিন্তা কৰি চাওক আৰু এইজন ল'ৰাই নাপালে চাই লওক নট কোৱালিফাইড ফৰ ৰিটেন টেষ্ট তেওঁ মাৰ্ক কিমান আছিলে চাই লওক আপোনালোকে 30 পাইছিলে আউট অফ 40 পাৰ্চেন্টেজ 76 হৈ গ'ল তেওঁ নাপালে 50.64 আউট অফ 60 পাইছিল তথাপিও তেওঁ নাপালে 60 ভিতৰত 50 পাইও পোৱা নাই আপোনালোকে চাই লওক অসমত কিমান এটা কম্পিটিশ্যন বাঢ়ি গ'ল আৰু এইফালে 40ৰ ভিতৰত 30 পাইও পোৱা নাই 10 নম্বৰ তেওঁ মাইনাস হৈছিল তথাপিও তেওঁ পোৱা নাই আৰু আগতে যেটো কাট অফ হিচাপ আমাৰ আছিল আগতে যেনেকুৱা কাট অফ গৈছিল তাতকৈ এবাৰ কিমান বাঢ়ি গ'ল আপোনালোকে নিজেই গম পাইছে 2014 বা 2016 চনত যিখিনি ভৰ্তি আছিল তাৰ পৰিপ্ৰেক্ষিতত যদি আমি চাবলৈ যথেষ্ট কাট অফ বাঢ়ি গ'ল আৰু কাট অফ বঢ়াৰ কাৰণ আপোনালোকে সকলোৱে গম পাইছে নট কোৱালিফাইড ফৰ ৰিটেন টেষ্ট এওঁ ইমান কষ্ট কৰি যা ৰিটেন দিব নাপায় আৰু আগতেও যদি তেওঁৰ নাম নাই 6600 যদি তেওঁ পৰীক্ষা দিব পোৱা নাই তেনে তেওঁৰ কি অৱস্থা হ'ব আপোনালোকে চিন্তা কৰি চাওক আৰু কামাণ্ডতো সকলোৱে পাছ কৰিব নোৱাৰে কামাণ্ডৰ ফিজিক্যাল অলপ টাফ হৈছে আৰু লগতে পৰিৱেশো বেয়া ফিল্ডবিলাকো বেয়া হৈছে যথেষ্ট লোকে কমেন্ট কৰি আছে যে ফিল্ড বেয়া ৰাস্তা বেয়া আমি দৌৰিব পৰা নাই ভালকৈ বোকা পানী হৈ আছে অসমত যেটো বতাহ বৰষুণ হৈ গ'ল মাজতে সেইটো কাৰণে যথেষ্ট অসুবিধা হৈছে আৰু এফালে চাওক এওঁ কোৱালিফাইড ফৰ ৰিটেন টেষ্ট কোৱালিফাই হৈছে আৰু তেওঁৰ মাৰ্ক কিমান আছে 32 আছিল আউট অফ 40 আৰু এইটো সাইডে তেওঁৰ 51 আছিল আউট অফ 60 কোনো ডিস্ট্ৰিক্টত পাইছে কোনো ডিস্ট্ৰিক্টত পোৱা নাই আৰু এজন দেৱজিত গোহাঁই ডিব্ৰুগড় ডিস্ট্ৰিক্ট হোৱাৰ কাৰণে তেওঁ পাইছে আৰু যেনেকৈ আমি এছআইখিনিৰ ৰিজাল্ট দি এছআইখিনিক পিঅপি কৰালে তেনেকৈ যদি আগৰ যিখিনি আছিল 6600 পোষ্টক যদি আগতেকৈ দি দিলে হয় তেন্তে আজি এই কথাটো ক'বলগীয়া নহয় এইটো আপোনালোকে চাওক কি লিখিছে এজন কেণ্ডিডেটে সকলো এটা কথাত মাত মতা উচিত যে যি 6662টা পোষ্ট পাছ কৰি থোৱা বহুতো কেণ্ডিডেট এই পোষ্টত কাট অফ বঢ়াইছে সকলোৱে অসমৰ হৈ অনুৰোধ কৰা উচিত যে 6600 পোষ্টৰ ৰিজাল্ট দিয়াৰ পাছতহে কেণ্ডিডেটবোৰক বাদ দিয়ে যেন তেতিয়া অন্তত বহুতো কেণ্ডিডেটে লিখিত পৰীক্ষা বহিবলৈ পাব কিন্তু এতিয়া অলৰেডি ৰিজাল্ট আহি গ'ল আপোনালোকে গম পাইছে সেইটো কাৰণে কি হ'ব কি নহ'ব আপোনালোকে যদি মাত মাতিব বিচাৰে মাত মাতিব পাৰে তথাপিও কিছু লোকে মাত মাতিব নিবিচাৰে বা মাত মাতিব ওলাই নাহে মেছেজত বা হোৱাটছএপত ফেচবুকত কৈ থাকিব কিন্তু সময়ত ওলাই নাহে সেইটো কাৰণে তেওঁলোকৰ কাৰণে আপোনালোকে চিন্তা কৰি চাব যদি বিচাৰে বা ভাবে যে তেওঁলোকক আমি কিবা এটা সহযোগ কৰোঁ তেন্তে আপোনালোকে মাত মাতিব পাৰে আৰু মই নেক্সট ভিডিঅ' আপোনালোকক জনাম কেনেকৈ কি কৰা উচিত বা কেনেকৈ কি অসুবিধা হ'ব আমাৰ ল'ৰা ছোৱালীখিনি এই বিষয়ে আমি নেক্সট ভিডিঅ'ত পাতিম আজি ভিডিঅ'টো মানে আপোনালোকে নিজৰ ৰিজাল্টবিলাক চাই লওক যিসকলে পৰীক্ষা দিবলৈ পাব তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ আৰু যিসকলে নাপাব তেওঁলোকৰ কাৰণে আমি কিবা এটা নহয় কিবা এটা কৰিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ৰ কাৰণে অকণমান অপেক্ষা কৰক ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক